পিশাচ অহা 2 আগষ্টত অসমৰ প্ৰত্যেকটো ছবিগৃহতে মুক্তি পাব পৰিচালক অভিনয় চিত্ৰনাট্য সংলাপ সকলোবোৰ শলাগ ল'বলগীয়া সকলোৱে চাওক অসমীয়া চিনেমাক মৰম দিয়ক আমি চালোঁ আপুনিও চাওক 2 আগষ্টত পিশাচ চব ধ্বংস হোৱা নাই মায়া মই আহিছো ন তুমি চিন্তা কৰিব নালাগে তুমি ইয়াৰ মতে আৰ্ট ৰিলেটেড বা পেইণ্টিং ৰিলেটেড কিবা কৰিছা নেকি নাই কৰা কিন্তু এতিয়া কৰিব বিচাৰিছোঁ